নাথযোগী সুবাটোত দাওবৈচা বৰুৱাই কিবা উন্নয়নৰ কাম কৰিছেনে? হয়, আমাক দাওবৈচা বৰুৱাই বহুতখিনি উন্নত কৰিলে। হয়। তেওঁ আমাৰ নামঘৰৰ যিটো মঞ্চটো দিলে আৰু আমাৰ যিটো এতিয়া আমাৰ লাইটটো এতিয়া বৰ্তমান পোহৰৰ ব্যৱস্থাটোও কৰি দিছে। ফিল্ডখনত মাটিখিনিও ভৰাই দিছে আৰু ল'ৰা ছোৱালী পঢ়া অহা যোৱাৰ কাৰণে ৰাস্তা ঘাটখিনিও দিছে। সংঘত মানে সকলো ল'ৰা ছোৱালীয়ে যোগদান কৰাৰ কাৰণে মঞ্চটোও দিছে। তেওঁ মানে বহুতখিনি বস্তু অৱদান দিছে আমাক। এইবাৰ তাৰমানে অহা এই ভোটত তাৰমানে আমি তেওঁকে মানে যোগদান কৰিম বুলি আমাৰ নাচোৱা মানুহখিনি সকলোখিনি আগ্ৰহিত হৈ আছে আৰু এইখিনিয়ে মোৰ ক'বলগীয়া। কাম কৰিছেনে? কৰিছে ছাৰে বহুতখিনি কৰিছে। কি কৰিছে? বা মঞ্চখন দিছে, নামঘৰৰ চেক এখন দিছে, তাৰপিছত আমাৰ ৰাস্তাটো হৈছে, তাৰপিছত ৰাস্তাটো এতিয়া সম্পূৰ্ণ হৈছে, কিন্তু আগতে বহুত বানপানী আহিছিল, ৰাস্তাটো মানে অলপ হেৰি কৰি দিছিল। এতিয়া ছাৰে ৰাস্তাটো দিছে, সম্পূৰ্ণ ভাল লাগিছে। ফিল্ডখনৰ হেৰি কৰিছে বা ফাংচনখন পাবৰ কাৰণে ফিল্ডখনৰ অলপ হেৰি কৰিছে বা ফিল্ডখনত এখন মঞ্চ বহাইছে। সেইকাৰণে দাওবৈচা ছাৰক অশেষ ধন্যবাদ দিছোঁ, যাতে ভৱিষ্যতে আৰু তেওঁ আমাক অলপ সহায় কৰে যেন। আপোনালোকৰ সমষ্টিত মানে ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টি পৰে আৰু ইয়াত যিগৰাকী দাওবৈচা বড়ো আছে আপোনালোকৰ সেই গাঁওখনলৈ কিবা উন্নয়নৰ কাম কৰিছেনে? আমি 17 বছৰেদি একো পোৱা নাছিলোঁ। বৰ্তমান আমাৰ দাওবৈচা ছাৰে এই নাওবন্ধা নাথচুপাত যিখিনি তেখেতে আমাক মূল্যবৃদ্ধি কাম কৰিছে, নথৈ আনন্দিত। কাৰণ আমি প্ৰথমে মঞ্চ এটা পাইছোঁ আৰু ৰাস্তাটো বৰ্তমান আমাৰ হৈ আছে আৰু 2 লাখ টকাৰ চেকো পাইছোঁ আৰু নামঘৰৰো অনুদান আমি পাইছোঁ। গতিকে আৰু পাম বুলি আমাৰ দীৰ্ঘ বিশ্বাস আছে আৰু এইবাৰো যাতে তেখেতে আমি সহযোগ কৰি তেখেতক জিতাব পাৰোঁ, তাৰে ঈশ্বৰৰ ওপৰত কামনা কৰিছোঁ।